আৰু দেখিছে চকুকেইটা ৰঙা একদম চুলিবোৰ হেনো পূৰা মৰা পাতৰ লেখীয়া দীঘল তাৰপিছত ভৰিকেইটালৈ মন কৰিছে ভৰিকেইটা হেনো উল্টা গেৰুৱাকেইটা হেনো আগলৈ আছে আৰু আঙুলিকেইটা হেনো পিছফালে আছে তাৰপিছত ই গম পালে এইটো মানে ভাল বস্তু নহয় নমস্কাৰ ৰাইজ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্যতা ভোটৰ ভিডিঅ'লৈ আৰু এই চেনেলটোত বেছিভাগ আপোনাৰ ভোটৰ ওপৰতে কাহিনীখিনি বনাই থকা হয় যোনখিনি হণ্টেড যোনখিনি অলপ ভয় লগা আৰু এই কাহিনীখিনি আপোনালোকক মই এতিয়াই কৈ থওঁ এই কাহিনীখিনি সঁচাও হ'ব পাৰে কাল্পনিকো হ'ব পাৰে কাৰণ কাহিনীখিনি মোৰ নহয় এই কাহিনীখিনি মোলৈ পঠিয়াই ইনষ্টাগ্ৰামত আমাৰ ফলোৱাৰসকলে আমাৰ ছাবস্ক্ৰাইবাৰসকলে আৰু তেওঁলোকে জানিব এইখিনি সঁচা নে মিছা আৰু তেওঁলোকৰ লাইফত চাগে এনেকুৱা ঘটনা ঘটি গৈছে চাগে সেইকাৰণে পঠিয়াইছে আৰু এইবোৰ সাধু কথা নে কি মই ভালকৈ নাজানো যদি বিশ্বাস কৰে কমেণ্ট এটা কৰিব যদি বিশ্বাস নকৰে তেওঁ বুলি কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই আগলৈও আপোনালোকক এনেকুৱা ভিডিঅ' বনাই দি থাকিব পাৰোঁ আৰু আজি যোনটো কাহিনী পঠিয়াইছে না বৰ কিবা টাইপৰ মানে বৰ ভয় লগা লিখীয়া মানে একদম ভয়টো লাগিবই যদি ভোটলৈ ভয় কৰে যদি ভয় নকৰে ভয় নালাগে আৰু কাহিনীটো আজি বেছি দীঘল কাহিনীও নহয় অলপ চুটি কাহিনী কেনেকুৱা পাই ক'ব শুনাম আপোনালোকক আৰু আজিৰ যোনটো কাহিনী নহয় এজনী মানে বুঢ়ী মাইকী ভূতৰ কাহিনী মানে বৰ বেলেগ আনকমন মানে শুনিয়ে কিবা লাগি গ'ল তো শুনাম আপোনালোকক তো আহক ৰাইজ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি পেলাওঁ আজি কাহিনী পঠিয়াইছে যোৰহাটৰ পৰা কৃষ্টি বৰা নামৰ ভণ্টি এজনীয়ে আৰু আপোনালোকৰ যদি তেনেকুৱা কিবা কাহিনী আছে পঠিয়াব পাৰে ইনষ্টাগ্ৰামৰ আইডি ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে তাতে গোটেই কাহিনীটো লিখি পেলাই মোলৈ পঠিয়াব পাৰে কৃষ্টিয়ে কৈছে লকডাউনৰ কথা লকডাউনৰ সময় মানে সিহঁতৰ কাজিনখিনি মানে সিহঁতৰ ঘৰত ফুৰিব আহিছিল মানে কাজিন এজনীৰ নাম হৈছে মানে তাতকৈ সৰু আস্থা তাতকৈ ডাঙৰ এজন ল'ৰা আছিলে প্ৰিয়ম বুলি কয় আৰু তাতকৈ আস্থাতকৈ সৰু একেবাৰে পোৱালি মানে ছোৱালীজনী আছিলে সেইজনী একেবাৰে সৰু কাজিন বোলে তাৰপিছত লকডাউনৰ টাইমত মানে লকডাউন হোৱা নাই তেতিয়া মানে সেই টাইমত সিহঁতৰ ঘৰত ফুৰিব আহিছিল ফুৰাৰ পিছত আপোনালোকে গম পাইছিলে মাজতে যে আপোনাৰ লকডাউনটো ঘপককৈ দি দিয়া নাই জানো আৰু ঘপককৈ লকডাউন দিয়াৰ কাৰণে কোনো কলৈকো যাব নোৱাৰা হৈছিলে তো সিহঁতি ফুৰিব আহিছিলে সিহঁতৰ ঘৰত মানে তো অহাৰ পিছত দি দিলে লকডাউন পিছদিনাখন তাৰপিছত সিহঁতৰ কাজিনখিনি ঘৰলৈ যাব নোৱাৰা হ'ল তো সিহঁতৰ ঘৰতে থাকি দিলে তো তেনেকৈ আছে আৰু গোটেইখিনি ফূৰ্তি ফাৰ্তা কৰি আৰু জানেই নহয় কাজিনখিনিৰ লগত থাকি এনেও ভালেই লাগে তো এদিন মানে কি হ'ল সিহঁতৰ মানে ঘৰত থাকি থাকি আমনি লাগিলে আস্থাই কৃষ্টিক ক'লে যে কৃষ্টি যে আমনি লাগিছে পিছফালে পথাৰলৈকে যাওঁ বৈ তাত বোলে সেইখিনি মানুহ চানুহ নাহে বোলে আমিকেইটা খেলিব পাৰিম মানে তো তেনেকৈ ক'লে বোলে আস্থাই বোলে হ'ব বোলে যাম তাৰপিছত আস্থাতৰ ঘৰটো মই বাউণ্ডেৰীটো আপোনালোকক বুজাই দিছোঁ মানে ঘৰ আছে ঘৰৰ পিছফালে এখন ডাঙৰ পথাৰৰ পিছফালে এটা ডাঙৰ মানে বৰপুখুৰী আৰু বৰপুখুৰীটোৰ ছাইডত মানে 5-6 মিটাৰ দূৰত একদম ডাঙৰ এজোপা মানে কিবা আহঁত গছ নে কিবা বৰগছ এজোপা আছে বুলি কৈছে তাৰপিছত সিহঁতি প্লেনিং বনালে যে ৰাবাব টেঙা খামগৈ বাৰীৰ পৰা ছিঙি ৰাবাব টেঙা নিম পথাৰলৈ তাৰপিছত পথাৰত মানে যোনটো পুখুৰী আছে পুখুৰীতে গোটেইকেইটা বৰশী পাম তাতে ৰাবাব টেঙা মানে খাম আৰু তেনেকৈ ফুল প্লেনিং বনালে তো তেনেকৈ প্লেনিং বনালে তাৰপিছত গোটেই 4টা ওলালে সিহঁতৰ 4টা মানে আপোনাৰ প্ৰথম ওলাইছে কৃষ্টি মানে যোন ঘৰৰ মালিক কৃষ্টিৰ মানে তাতকৈ সৰু যোনজন কাজিন তাইৰ নাম হৈছে আস্থা আৰু আস্থাতকৈ একেবাৰে সৰু অকণমানি এজনী আছে তাৰপিছত সিহঁততকৈ ডাঙৰ ল'ৰা এটা আছে তাৰ নাম প্ৰিয়ম গ'ল গোটেইখিনি তাৰপিছত আৰু ৰাবাব টেঙা ছিঙাৰ পিছত পথাৰৰ মাজে গৈ বৰপুখুৰী পাৰ পালেগৈ তো বৰপুখুৰী পাৰত প্ৰিয়মে বৰশী বাই আছে তাৰপিছত প্ৰিয়মে মানে অলপ দূৰত বৰশী বাই আছে তাৰ মানে অকণমান 100 মিটাৰ এইফালে আস্থা আৰু কৃষ্টিয়ে মানে ৰাবাব টেঙা কাটি আছে তাৰপিছত যোনজনী একেবাৰে পোৱালীজনী কাজেন তাই মানে এনেই পথাৰতে ইফালে পৰা সিফালে মানে খেলি আছে সৰু ল'ৰা ছোৱালী আৰু তো তেনেকৈ খেলি থাকোঁতে মানে সেই একেবাৰে যোনজনী পোৱালীজনী মানে সেই বৰগছজোপা ফালে মানে গৈ আছে মানে এইফালে বোলে গছজোপা তললৈ যাওঁ বোলে এনেকৈ দৌৰি গৈ আছে মানে তাৰপিছত সিহঁতি মানে মন কৰা নাই তাই খেলি আছে সৰু ছোৱালী তাৰপিছত বৰগছজোপা ওচৰত নপাওঁতেই মানে তাই দেখিছে পোৱালীজনীয়ে মানে কিবা সৰু মানে চাপকে মানে ইমান বুঢ়ী মাইকী মানুহজনী তাইক মাতিছে ভণ্টি এইফালে আহা মাতিছে বোলে তাৰপিছত তাই মানে অলপ মানে সৰু ল'ৰা ছোৱালীটো মানে ভয় খাইছে মানে চিনাকি মানুহ দেখিলে সৰু ছোৱালী ভয় খাবই ন তো ভয় খাইছে তাই মানে ওচৰলৈ নগ'লে তাৰপিছত দৌৰি আহি পেলাই সিহঁতক ক'লেহি যে সেই গছজোপা তলত বুঢ়ী মানুহজনী বহি আছে মোক মাতি আছে তাৰপিছত বোলে ক'ত বহি আছে তাৰপিছত সিহঁতি আস্থাই কৃষ্টিয়ে চাইছে মানে বৰগছজোপা ফালে কোনো নাই তাৰপিছত এই যোনজনী পোৱালীজনী খেলি আছিলে তাই মানে অকণ ভয় খালে মানে
সেইকাৰণে মানে বৰগছজোপাৰ ফালে নগৈ তাই মানে বেলেগ এফালে গৈ মানে চকুতাত মনে মনে বহি আছেগৈ। তাৰপিছত আস্থাই তালৈ মন গৈছে মানে একেবাৰে পোৱালীজনী কিবা মনটো মাৰি বহি আছে, কিবা সঁচাকৈ কিবা দেখিলে নেকি। তাৰপিছত পোৱালীজনীয়ে আকৌ উচপ খাই চিঞৰি দিলে, চিঞৰি পেলাই আকৌ দৌৰি ইহঁতৰ ওচৰলৈ আহিলে। মই সঁচাকৈ কিবা এটা দেখিছোঁ, তহঁতি মোক বিশ্বাস কৰা নাই বোলে। তাই মানে কিবা একদম জ্বৰ উঠালেহে কঁপনি উঠি গ'ল। তাৰপিছত আস্থাই মানে প্ৰিয়মক চিঞৰিছে, মানে যোনটো ডাঙৰ মানে ল'ৰাটো আছিলে, বোলে এই বৰগছজোপাৰ তলত চাচোন বোলে কিবা এটা আছে নি বোলে, এই বোলে দেখিছে বোলে, ভয় খাইছে। তাৰপিছত প্ৰিয়মে মানে বৰশীটো থৈ পিনে থিয় হৈ চাইছে, সিও দেখিছে বুঢ়ী মানুহজনী বহি আছে। তাৰপিছত সিহঁতক কৈছে, তহঁতি দেখা নাই নি এই বুঢ়ী মানুহজনী বহি আছে। তাৰপিছত যেতিয়া কৃষ্টি আস্থাই মানে গছজোপা ফালে চাইছে, তেতিয়া সিহঁতি চবেই দেখিছে মানে বুঢ়ী মানুহজনী বহি আছে। তাৰপিছত প্ৰিয়মে কৈছে, এই কোনোবা চাগে মাইকী মানুহ চাগে বহি আছে, সি বোলে তহঁতি ভয় নকৰিবি, বহি থাক বোলে ইয়াতে। দেখিছ লকডাউন টাইম বোলে চব ঘৰৰ ভিতৰত সোমাইছে, মানুহজনী চাগে আমনি লাগিছে, সেইকাৰণে চাগে গছৰ তলত বহি আছে। তাৰপিছত আস্থাই মানে অকণ মানে সন্দেহ কৰিছে, এই দুপৰীয়া টাইমত মানে এইখিনিতো কোনো মানুহ নাথাকে, মানে কোন বহি থাকিব পাৰে বোলে। তাৰপিছত সিহঁতি মানে মনোযোগ দিয়া নাই, মনোযোগ দিয়াৰ পিছত সিহঁতি মানে ৰাবাৰ পাঙা কাটিব লাগিছে। তাৰপিছত বুঢ়ী মানুহজনী মানে এই যোনজনী পোৱালীজনী চাই মানে হেনো হাঁহি আছে। তাৰপিছত পোৱালীজনীয়ে কৈছে, চাচোন চা বা বোলে মোলৈ চাই বুঢ়ীজনীয়ে কেনেকৈ হাঁহি আছে বোলে। তাৰপিছত প্ৰিয়মে ক'লে, চাচোন চা বোলে কেইজনী কিবা বোলে বেলেগ কিবা বস্তু নি বোলে, মানুহজন নহয় নি। তাৰপিছত প্ৰিয়মে মানে অলপমান সাহসী, মানে সি মানে কৈছে সিহঁতক, তহঁতি ভয় নকৰিবি, ৰ মই চাই আহিছোঁ। তাৰপিছত গৈ পেলাই সি চিঞৰিছে, ঐ ইয়া বুঢ়ী আই, তুমি ইয়াত কি কৰি আছা বোলে অকলে অকলে। তাৰপিছত বুঢ়ীজনী একো নাই মতা বোলে। তাৰপিছত প্ৰিয়ম অকণ ওচৰ চাপি গৈ পেলাই আকৌ চিঞৰিছে, ঐ আইতা কি কৰিছানো ইয়াত অকলে অকলে বহি পেলাই। তাৰপিছত বুঢ়ীজনী তালৈ চাই হেনো বোলে হাঁহিছে, আৰু দেখিছে চকুকেইটা ৰঙা, একদম চুলিবোৰ হেনো পূৰা মৰা পাতৰ লেখীয়া দীঘল। তাৰপিছত ভৰিকেইটালৈ মন কৰিছে, ভৰিকেইটা হেনো উল্টা, গেৰুৱাকেইটা হেনো আগলৈ আছে আৰু আঙুলিকেইটা হেনো পিছফালে আছে। তাৰপিছত ই গম পালে এইটো মানে ভাল বস্তু নহয়। লগালগ মানে সিহঁতি সেইখিনিৰ পৰা মানে ফুল দৌৰ মানে তামাম দৌৰিছে, আৰু দৌৰি পেলাই মানে ঘৰ পাই গ'ল। ঘৰ পোৱাৰ পিছত মানে যোনজনী একেবাৰে পোৱালীজনী মানে গাত কিবা লম্ভি গ'ল নে কি গম নাপাওঁ, মানে তাই মানে ঘৰত থাকিব পৰা নাই, মানে তাইক প্ৰথমতে মাতিছিলোঁ, তাইৰ গাত মানে কিবা ভয়ে খালে নে তাই মানে কিবা তাইৰ গাত সোমাই গ'লে, গোটেই মানে চটপটাই পৰিছে, হেৰি কৈছে নাই ভাল পোৱা নাই। তাৰপিছত সুধিছে বাপেক মাকে, তহঁতি ক'ত গৈছিলি, কি হ'ল এই ভাগৰ। তাৰপিছত গোটেই কথাখিনি মানে তেতিয়া বাপেক মাকক ক'লে, আৰু বাপেক মাকে তেতিয়া গোটেই কাহিনীটো সিহঁতক কৈছে। সেই গছজোপাত মানে আগতে সিহঁতৰ যোনখন পিছফালে মানে গাঁও আছে, মানে কৃষ্টিহঁতৰ যোনখন পিছফালৰ গাঁওখনৰ বুঢ়ী মানুহ এজনীয়ে হেনো আৰু তাৰ পিতেকে সেই গছজোপাত হেনো চিপ লৈ মৰিছিল বোলে। আৰু চিপ লৈ মৰাৰ পাছত হেনো সিহঁতৰ ডেড বডিটো মানে সিহঁতৰ ঘৰৰ মানুহে নিনিলেহি বোলে। এসপ্তাহমান হেনো তাতে ওলমি থাকিলে, কিবা কাজিয়া চাজিয়া আছিল ঘৰৰ পৰিয়ালৰ লগত চাগে। এসপ্তাহমান ওলমি থকাৰ পিছত এসপ্তাহ পিছত কিবা গাঁৱৰ মানুহখিনি মাতি পেলাই বোলে হেৰি চেৰি কৰি কিবা মানে বামুণ চামুণ লগাই আৰু কিবা পূজা পাতল কৰি তেনেকৈ হেনো পুতি থৈ দিলে বোলে। আৰু কৈছে বোলে এইটো কাহিনী মানে যোনটো মানে বুঢ়ীজনী কাহিনী, সেইটো হেনো একদম 30 বছৰ আগৰ কাহিনী। সেই 30 বছৰ আগৰ পিছতে তাৰপিছত হেনো সেই তেতিয়াৰ পৰাই হেনো সেই বুঢ়ী মানুহজনীয়ে আৰু সেই ল'ৰাটোৱে হেনো সেই গছজোপা ডালত হেনো বহি থাকে বোলে। আৰু সেইফালে দুপৰীয়া টাইমত হওক ৰাতি হওক কোনো মানুহ নাযায়, মানে সেই গাঁওখনৰ চব মানুহে গম পায়। তাৰপিছত সিহঁতি পোৱালিটো সিহঁতি ইমানকৈ গম নাপায়, কথাখিনি গুৰুত্ব নিদিয়ে যে। তাৰপিছত সিহঁতৰ যোনজনী কয় পোৱালীজনীটো একদম মানে কিবা হৈ গৈছে। তাৰপিছত আহি পেলাই কিবা নহৰু চহৰু একদম সৰিয়হ চৰিয়হ একদম তেল মালিচ কৰিছে, মূৰত কিবা পানী চানী দিছে। তাৰপিছত নাই ভাল পোৱা নাই। তাৰপিছত সিহঁতক গোঁসাই ঘৰত চাকি তাকি জ্বলাই মানে কিবা কিবি কৰিছে। মানে একচুৱেলি ছোৱালীজনীয়ে মানে ভয় খালে হপায়, তাইৰ ঘৰত সোমোৱাতকৈ মানে তাই মানে ওচৰৰ পৰা দেখি গ'লতো, মানে কিবা ভয় খাই, মানে জানে ন সৰু ছোৱালী এইবোৰ দেখিলে কেনেকুৱা লাগিব। আৰু যদি কোনোবা সৰু ল'ৰা ছোৱালী চাই আছা নহয়, অলপ ঘৰৰ মানুহৰ লগত চাবা, ভিডিঅ'টো এতিয়াই কৰি থৈছোঁ। আৰু মানে কি সৰু ছোৱালী গাত মানে একদম সিহঁতিতো মনবোৰ সৰু সৰু নজনে, সিহঁতি মানে ভয় খায় পটককৈ। তাৰপিছত আৰু তাই গোটেই চটপটাই ফুৰিছে, নাই ভাল পোৱা নাই। তাৰপিছত আকৌ সিহঁতৰ এই কৃষ্টি বাপেকে গৈ পেলাই হেনো কিবা মানে পূজাৰী এজন মাতি আনি পেলাই কিবা এনেকৈ সূতা চূতাৰ হাতত বান্ধি দিছে। বান্ধি দিয়াৰ পিছত হেনো বোলে ভাল পাইছে। আৰু কৈছে সেইদিন ধৰি সেই চাইডে বোলে আমি কেতিয়াও নোযোৱা হ'লোঁ। তো সেইটোৱে আছিলে কাহিনীটো। আজি কাহিনীটো ইমান দীঘল নহয়, ছুটি হয়। তো কেনেকুৱা পালে ক'ব, আৰু আপোনালোকৰ লগত যদি এনেকুৱা কাহিনী আছে মোলৈ পঠিয়াব। আৰু এই কাহিনীখিনি এতিয়া সঁচানে মিছা সেইটো আপোনালোকৰ ওপৰত দায়িত্ব, যে আপোনালোকে বিশ্বাস কৰে নে নকৰে। কাৰণ কাহিনীখিনি মোৰ নহয়, আপোনালোকক মই প্ৰথমতে কৈছোঁ। আৰু কেনেকুৱা পালে ক'ব, ষ্টৰি শুনা টাইপটো অলপ চেঞ্জ কৰিব লাগিব, অলপ ভাল কৰিব লাগিব। কাৰণ ময়ো নতুনকৈ খুলিছোঁৱে চেনেলটো, আপোনালোকে গম পাইছে। আৰু অলপ সহায় কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, ভাল লাগিব তেতিয়া। আৰু কোনে কোনে বহুত বিশ্বাস কৰা কমেণ্ট এটা কৰিবাচোন, আৰু নকৰাখিনিও কৰিবা কমেণ্ট এটা। মানে কি এটা কথা চাবচোন, মই সদায় চাওঁ আপোনাৰ যোনখিনি বিশ্বাস কৰে মানে কমেণ্ট কৰি মানে ভালকৈ বেয়াকৈ যি হওক কমেণ্ট কৰি, আৰু যোনখিনি বিশ্বাস নকৰে মানে এনেকুৱা বুজায় যে একো নায়েই নি বেয়া বস্তু। যিদিনাখন পাব সেইদিনাখন গম পাব। মানে কি হয়,
ভগৱান থাকিলে বহুতো থাকিব কথা সেইটোৱে মানে আৰু বেলেগ একো নাই কেনেকুৱা পালে ক'ব আজিলৈ বাই বাই বাকী চেনেল ছাবস্ক্ৰাইব কৰি থ'ব